নমস্কাৰ বন্ধু বান্ধৱীসকল, নিবেদিতা ওৱান চেনেলৰ অন্যটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। কি খবৰ? সকলোৱে ভালেই নিশ্চয়, আমাৰো ভালেই। এতিয়া আমি যাবলৈ ওলাইছোঁ আমি থকা ঠাইৰ পৰা অকণমান আগলৈ গৌৰীসাগৰলৈ। তাত কেইটামান ঐতিহাসিক সমল আপোনালোকৰ আগত মই আজি দেখাম বুলি ভাবিছোঁ। গতিকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। মই আপোনালোকক কেনেধৰণে দেখাম আৰু কি কৰিম তালৈ গৈ। গতিকে ভিডিঅ'টো শেষলৈকে চাই আপোনালোকে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে এতিয়া ব'লকচোন যাওঁ, আমি এই ঐতিহাসিক সমলকেইটানো কি চাওঁগৈ। আমি আহি পাই গ'লোঁ সেউজীয়া ঠাই গৌৰীসাগৰ। শিৱসাগৰ নগৰৰ পৰা মাত্ৰ 12 কিলোমিটাৰ দূৰত্বত আহোম যুগৰ অলেখ কীৰ্তিচিহ্নৰে সমৃদ্ধ গৌৰীসাগৰ এখন সৰু চহৰ। 600 বছৰীয়া আহোম ৰাজত্বৰ স্বৰ্ণপীঠ স্বৰূপ ৰংপুৰ নগৰৰ গাতে লাগি থকা গৌৰীসাগৰৰ পুৰাতাত্ত্বিক পৰ্যটনৰ গুৰুত্ব অপৰিসীম। আজি মই আপোনালোকক এতিয়া দেখাবলৈ গৈ আছোঁ গৌৰীসাগৰৰ বৰপুখুৰীটো। বুৰঞ্জীমতে 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গৌৰীসাগৰ তিনিআলিৰ দক্ষিণ ফালে 1734 চনত বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে 113 পুৰা 1 বিঘা 2 কঠা 15 লোচা মাটিত খন্দোৱা সাগৰ সদৃশ মানৱসৃষ্ট এছিয়াৰ ভিতৰত দ্বিতীয় এই গৌৰীসাগৰ পুখুৰীটো পৰ্যটনৰ অন্যতম কেন্দ্ৰবিন্দু হৈ পৰিছে। আপোনালোকক মই পাৰৰ এফালে ৰৈ গোটেই পুখুৰীটো দেখাবলৈ চেষ্টা কৰিছোঁ। চাওকচোন, ইমান এটা সুন্দৰ পৰিৱেশ। ইয়াৰ পাৰত গধূলি সময়ত মানুহবিলাকে খোজকাঢ়িবলৈ আহে আৰু পুখুৰীৰ সৌন্দৰ্যও লগতে উপভোগ কৰে। শীতৰ আগমনৰ লগে লগে বিভিন্ন পক্ষীৰ দেশী বিদেশী পক্ষীৰ হৃদয় জোৰোৱা নান্দনিক জলকেলি শ্ৰুতিমধুৰ কলকাকলিৰে মুখৰিত হৈ উঠে। সঁচাকৈয়ে ইমান এটা নান্দনিক সুন্দৰ পৰিৱেশ, এবাৰ আহিলে আকৌ আহিবলৈ মন যোৱা এই সুন্দৰ পৰিৱেশটি সঁচাই অতি মোহনীয়, নহয়নে বাৰু? এতিয়া আমি আহিলোঁ এয়া শিৱদৌলৰ এয়া এইফালেদি সোমাই যায় গৌৰীসাগৰৰ শিৱদৌল। স্বৰ্গদেউ শিৱসিংহৰ ভাৰ্যা বৰৰজা ফুলেশ্বৰী কুঁৱৰীয়ে 1724 খ্ৰীষ্টাব্দত গৌৰীসাগৰত নিৰ্মাণ কৰোৱা 4টা কীৰ্তিচিহ্নৰ ভিতৰত অন্যতম হৈছে এই শিৱদৌলটো। আৰু গৌৰীসাগৰ বৰপুখুৰী দক্ষিণ পাৰত অৱস্থিত এই শিৱদৌলটি আপোনালোকক মই দেখাবলৈ চেষ্টা কৰিছোঁ। বৰ্তমান ভালদৰে এইবিলাক যত্ন লোৱা হোৱা নাই, গতিকে সেইকাৰণে এনেধৰণৰ হৈছে। আৰু ইয়াত কিছুমান ভাস্কৰ্য খোদিত হৈ আছে, এইবিলাক মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইবিলাক ভাস্কৰ্য অতি সুন্দৰ নিদৰ্শন। গতিকে এনেধৰণৰ এই কীৰ্তিচিহ্নবিলাক আমি সংৰক্ষণ কৰিব লাগে, কিন্তু বৰ্তমান কি হৈছে, এইবিলাক ভালদৰে সংৰক্ষণ হোৱা নাই। আৰু বৰ্তমান ৰাজ্য চৰকাৰৰ লগতে যদি পুৰাতত্ত্ব বিভাগে ইয়াৰ উপযুক্ত সংৰক্ষণ আৰু সৌন্দৰ্য বৃদ্ধিৰ বাবে পদক্ষেপ লয়, তেতিয়াহ'লে ইয়াৰ সৌন্দৰ্য আৰু বাঢ়িব আৰু লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব এনেধৰণৰ কীৰ্তিচিহ্নবিলাক। এইজোপা হৈছে এজোপা বেলগছ, যথেষ্ট পুৰণি বেলগছ। গতিকে এইজোপা সন্মুখতে আছে দৌলটিৰ। আজি এতিয়া আবেলি হ'ল যিহেতু, গতিকে আমি দৰজাখন খুলিয়ে ভিতৰটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ অকণমান। এয়া আমি দৌলৰ সন্মুখত গোটেইকেইটা আছোঁ। যদিও ধূপ চাকি জ্বলাব নোৱাৰি, এতিয়া পিছবেলা হ'ল, তথাপিও আমি অকণমান দৌলৰ সন্মুখতে এটা সেৱা জনাই লৈছোঁ। আৰু আমি গোটেইকেইটা এনেধৰণে শিৱদৌলৰ সন্মুখত সেৱা জনাই সকলোৰে মংগল কামনা কৰিছোঁ। এতিয়া আমি শিৱদৌলৰ পৰা এয়া ওলাই আহিছোঁ। ওলাই আমি এতিয়া আন এটা দৌলৰ ফালে গৈ আছোঁ, আৰু সেয়া সোমাইছোঁ আমি। এইটো হৈছে বিষ্ণুদৌল বা গোসাঁই দৌল বুলিও কয়। আৰু এইফালেদি বিষ্ণুদৌললৈ বা গোসাঁই দৌললৈ সোমাই আহিব পাৰে। এয়া আমি
সোমাই গৈ আছোঁ। চাওকচোন ইমান সুন্দৰ পৰিৱেশ, গোটেইকেইটা দৌলতে বহুত ধুনীয়া এটা পৰিৱেশ, সেউজীয়া, দুইফালে ঘাঁহ বনেৰে সেউজীয়া হৈ, গছ গছনিৰে সেউজীয়া হৈ আছে। মই আপোনালোকক দৌলটো দেখাবলৈ চেষ্টা কৰিছোঁ। এইটো দৌলো আজি বন্ধ হৈ আছে বিশেষকৈ, গতিকে তাতে আমি এনেই সন্মুখতে অকণমান সেৱা এভাগ জনাই তাৰ পৰা এইফালেদি আমি ওলাই আহিছোঁ। এইফালে আমি আহি দেৱী দৌলত উপস্থিত হ'লোহি। এয়া দেৱী দৌলৰ এখন গেট হয়, আজি বন্ধ গেটখন, গতিকে মই আপোনালোকক যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। এইফালে দিয়ে এয়া দেৱী দৌললৈ সোমাই যায়। চাওকচোন ইমান এটা সুন্দৰ পৰিৱেশ, সেউজীয়া ঘাঁহ বন গছ গছনিৰে। এনেধৰণৰ সেউজীয়া পৰিৱেশৰ মাজত থাকিলে সঁচাকৈ মনটো বহুত শান্তি লাগি যায়, নহয়নে? এই দেৱী দৌলৰ আন এটা নাম গৌৰী দৌলো, গতিকে এই দৌলটিৰো অৱস্থা একেই। এইবিলাকক আমি ভালদৰে সংৰক্ষণ আৰু সৌন্দৰ্য বৃদ্ধিৰ বাবে যদি চেষ্টা নকৰোঁ, তেতিয়াহ'লে কালক্ৰমত এইবিলাক হেৰাই যোৱাৰ উপক্ৰম হ'ব। গতিকে আপোনালোকক মই আজি এই 3টা দৌল আৰু এটা পুখুৰী, গৌৰীসাগৰৰ এই 4টা কীৰ্তিচিহ্নৰ বিষয়ে মই দেখাবলৈ চেষ্টা কৰিলোঁ। যদি আপোনালোকৰ কাৰোবাৰ উপকৃত হয় বুলি ভাবে, তেতিয়াহ'লে মোৰ ভাল লাগিব। আৰু কেনে লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব, যিসকলে বিশেষকৈ এতিয়ালৈকে গম পোৱা নাই বা জনা নাই। আমি এয়া দেৱী দৌলৰ পৰা ওলাই ঘৰ অভিমুখে যাত্ৰা কৰিছোঁ। এয়া আহি আমি সোমালোহি বিনায়ক ৰেষ্টুৰেণ্ট আৰু যিটো নিটো ফাৰ্ণিচাৰ। এবাৰ আহিলে বিনায়ক ৰেষ্টুৰেণ্টত এবাৰ সোমাই চাবচোন, সঁচাকৈ বহুত উন্নত মানদণ্ডৰ এখন ৰেষ্টুৰেণ্ট হয় গৌৰীসাগৰৰ ভিতৰত। আৰু এইফালে আছে যিটো নিটো ফাৰ্ণিচাৰ, ইয়াতো উন্নত মানদণ্ডৰ বিভিন্ন ধৰণৰ শ্ব'কেছ, সোফা বা গডৰেজ, এনেধৰণৰ বিভিন্ন উন্নত মানদণ্ডৰ বস্তুবিলাক ইয়াত পায়। গতিকে আপোনালোকে যদি দৰকাৰ হয়, কেতিয়াবা আপোনালোকে ইয়াত খবৰ কৰিব পাৰে। গৌৰীসাগৰ আহিলে এখন উন্নত মানদণ্ডৰ ফাৰ্ণিচাৰ দোকান হয়। গতিকে আপোনালোকে যিকোনো বস্তু ইয়াত দৰকাৰ হ'লে খবৰ কৰিব পাৰে। এবাৰ মই দেখাবলৈ চেষ্টা কৰিছোঁ। এয়া হৈছে এইবিলাক গডৰেজ। এয়া আমি কিবা এটা খাওঁ বুলি বহিলোহি, একাপ স্পেচিয়েল গাখীৰ চাহ, আৰু ইফালে লগত সিহঁতি খাই আছে আইচক্ৰীম, আৰু ইফালে চাওমিন। এয়া খাই আমাৰ এতিয়া আজৰি হৈ গ'ল। আমি এতিয়া এয়া ঘৰলৈ বুলি যাওঁ। গতিকে আপোনালোকক ঘৰত গৈ লগ পাই আছোঁ। চ' ফ্ৰেণ্ডছ, আমি আহি পালোহি। এতিয়া যথেষ্ট গৰম পৰিছে, গতিকে আমি এতিয়া ফ্ৰেছ হৈ লওঁ। আজি আৰু ব্লগটো ইমানতে সামৰণি মাৰিছোঁ। গতিকে আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ ওচৰলৈ আহিম।